নমস্কাৰ আপোনালোকে ইমান কম সময়ৰ ভিতৰতে আমাক ইমান মৰম দিয়াৰ বাবে আমি দুই ভনীৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছো। তো আগলৈও আমি দুই ভাই ভনীয়ে কিনো বনাও অসমীয়া থলুৱা খাদ্যৰ লগতে আন ভেৰাইটিজ টাইপ ব্যঞ্জন বনাই যাম, আপোনালোকে আমাক এনেকৈ সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। আহক আজি আমি কি কৰোঁ চাওঁ। তো আজি আমাৰ চিলড্ৰেন ডে স্পেচিয়েলৰ দ্বিতীয় খণ্ড। আপোনালোকে যদি প্ৰথম খণ্ডটো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো আমাৰ দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। তো আমি আজি দ্বিতীয় পাৰ্টটোনো কি দেখালোঁ বা কি কৰিলোঁ আপোনালোকে চাই থাকক। চাওকচোন, আমি এটা ডেজাৰ্ট বনাইছিলোঁ সিদিনাখনে। বাচ্চাই মিঠা খাই ভাল পায়, তো আমি মিঠা ডেজাৰ্ট এটা বনাইছিলোঁ। তাৰ বাবে আমি প্ৰথমতে ফিৰনি বনালোঁ, যিটো পাঞ্জাবী সম্প্ৰদায়ৰ লোকে খায়। তো ফিৰনিটোৰ কাৰণে আমাক গাখীৰ লাগিছে, তো আমি ইয়াতে 2 কাপ গাখীৰ ল'লোঁ। তাৰপিছত গাখীৰৰ পিছত মূল বস্তুটো হ'ল আমাৰ এয়া চেনি দিলে। এইটো একচুৱেলি মই বনোৱা নাই, ভণ্টিয়ে বনাইছে। তো চেনি দিলে 3 চামুচ। তাৰপিছত তাত মিল্কমেড দিব। মিল্কমেড দি উঠি তাত আকৌ 1 পেকেট পাউডাৰ গাখীৰো ভণ্টিয়ে মিক্স কৰিব। তাৰপিছত মূল বস্তুটো হ'ল ইয়াৰ জহা চাউল। তো ভণ্টিয়ে জহা চাউলখিনি অলৰেডি 1 মুঠি জহা চাউল পানীত তিয়াই থৈছিলে, তো সেইখিনি মিক্সিত ধুনীয়াকৈ গুড়া কৰি ল'ব। তো এয়া ভণ্টিয়ে ইয়াতে মই কৈছিলোঁ নহয় জহা চাউল তিয়াই থৈ দিছিলে, সেইটো গুড়ি কৰি তাই তাতে দি দিলে। এতিয়া আমি পায়স যেনেকৈ উতলাওঁ, এইখিনি উতলাই অলপ ঠিক কৰি ল'ব ভণ্টিয়ে। এইখিনি হৈ যাব আৰু এতিয়া তো এয়া গোটা হৈ আহিছে। তো ভণ্টিয়ে এইখিনি এতিয়া ষ্টিমটো বন্ধ কৰি দিব আৰু এইখিনি চাইডকৈ ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত আমি ইয়াতে আৰু এক ধৰণৰ চেমেই হয় অলমষ্ট, তো বনাম। সেইখিনিও ফিৰনি বুলিও ক'ব পাৰে বা ৰাবৰি বুলিও ক'ব পাৰে। তো আমি এতিয়া ৰাবৰি বনাম। তো তাৰ কাৰণে মই সেই বাচনটোতে গাখীৰ দি দিলোঁ। তো তাৰ গাখীৰ দিয়াৰ পিছত যিটো তাত আমি পাউডাৰ ব্যৱহাৰ কৰি মই 3টা বস্তু মিক্স কৰি পেলাই বনাই লৈছোঁ। চেনি, পাউডাৰ গাখীৰ আৰু ব্ৰেড, এই 3টা বস্তু মিক্স কৰি মই সেই পাউডাৰখিনি বনাই লৈছোঁ। যদি আপোনালোকক বিচাৰে যে কেনেকৈ বনাইছোঁ মই পাউডাৰটো, তো আমাৰ কমেণ্ট বক্সত লিখিলে হ'ল, আমি পাছত দেখাবলৈ চেষ্টা কৰিম। তো দেখিছে মই গাখীৰ লৈছিলোঁ, এতিয়া তাতে পাউডাৰ গাখীৰ দিলোঁ। পাউডাৰ গাখীৰ দি অকণমান গাখীৰখিনি গোটা কৰাৰ কাৰণে মই পাউডাৰ গাখীৰো মিক্স কৰিছোঁ। কৰি এইখিনি অকণমান আগতে উতলাই ল'ম। তাৰপিছতহে মই মিক্সখিনি ইয়াতে দিম, যিখিনি মই মিক্সাৰ বনাইছিলোঁ বুলি কৈছিলোঁ সেইখিনি ইয়াতে ঢালিম।
তো এয়া মিক্সাৰটো যে বনাইছিলোঁ এই মিক্সাৰটো মই এতিয়া দি দিলোঁ। আমাৰ সেইদিনা সময় নাছিলে আচলতে দেখুৱাৰ, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। মই বাৰ বাৰ কৈছোঁ যে যদি আপোনালোকে বিচাৰে আমি দেখুৱাম, আপোনালোকে কেৱল কমেণ্ট বক্সত লিখিব। তো এইখিনিও এনেকৈ গোটেইখিনি পাউডাৰ দি দিম। যেতিয়ালৈকে গোটা নহয় মই লৰাই থাকিম। গোটা হোৱাৰ পাছত এইখিনিও ঠিক আমি নমাই থ'ম বেলেগ পাত্ৰ এটাত আৰু ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক বৰ ধুনীয়া হৈছে নহয় ৰাবৰিখিনি, কালাৰটো চাওক কিমান ধুনীয়া হৈছে। তো এয়া এতিয়া মই ষ্টিমটো বন্ধ কৰি দিম আৰু এইখিনি বেলেগে ঠাণ্ডা হ'ব দিম। তো আমাৰ ডেজাৰ্টটোত থাৰ্ড ইনগ্ৰিডিয়েণ্টটো হ'ল চাউল। এতিয়া আমি জহা চাউল অকণমান বনাই ল'ম, ভাত হিচাপে বনাই ল'ম। তো পানীখিনি এতিয়া গৰম হ'ব দিছোঁ। পানীখিনি গৰম হৈছে অলমষ্ট। ইয়াতে এতিয়া 3টা মই ইলাইচি দি দিম। তাৰপিছত এয়া ইলাইচি দি দিলোঁ। তাৰপিছত এতিয়া ইয়াতে চাউলকেইটা অকণমান সিজিব দিম। এয়া চাউল দি দিলোঁ। তাৰপিছত ইয়াতে আমি অকণমান ফুড কালাৰ দিম। যে আমাক চাউলখিনি অলপ কালাৰফুল লাগে সেইকাৰণে আমি ফুড কালাৰ ইউজ কৰিছোঁ। আপোনালোকে যদি ফুড কালাৰ ইউজ নকৰে তেতিয়াহ'লে স্কিপ কৰিব পাৰে। তো এয়া মই ফুড কালাৰ দিম এতিয়া ইয়াতে। এয়া ফুড কালাৰ দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে প্ৰথমতেও দি ল'ব পাৰে, বা যদি ইচ্ছা নকৰে যে মই ফুড কালাৰ নিদিওঁ তেতিয়া আপুনি ধৰক বিটৰুট আছে, বিটৰুটটোৰ আপুনি ৰসখিনি ব্যৱহাৰ কৰিব পাৰে। তেতিয়াও ভাতটো মানে ৰঙা ৰঙা হৈ যাব যদি বিটৰ ৰস দিয়ে। তো আমি ৰেড কালাৰটো ইউজ কৰিছোঁ। চাই ল'লে হ'ল চাউলটো সিজিছে নে নাই। তো আমাৰ চাউলটো সিজি গৈছে। এতিয়া আমি চেকনি এখনত ভালকৈ ভাতকেইটা চেকি ল'ম। তাৰপিছত অকণমান ভাতখিনিৰ পানীখিনি যাব দিম ভালকৈ। তাৰপিছত আকৌ ভাতখিনি ভাজিম ঘি দি। তো আমি কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে এতিয়া ঘি দিম। ঘি আমি 3 চামুচ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ঘিখিনি এতিয়া মেল্ট হ'ব দিম আমি। আৰু চাউলখিনি ইয়াতে দি ধুনীয়াকৈ ভাজিম। চাউল নহয় আচলতে ভাতখিনি ইয়াতে ভাজি ল'ম। আৰু লগত ইয়াতে মই আধা কাপ চেনি ইউজ কৰিছোঁ। তো চেনিখিনি দিয়া দেখুওৱা নহ'ল আপোনালোকক, মই কৈ দিলোঁ। দি উঠি পেলাই আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত 1 পেকেট পাউডাৰ গাখীৰ দি দিছোঁ তাত আকৌ। তাৰপিছত ধুনীয়াকৈ আকৌ লৰাই ল'ম এইখিনি বস্তু যেতিয়ালৈকে মিক্স নহয়।
সেয়া আমাৰ ডেজাৰ্টটোৰ কাৰণে 3বিধ বস্তু ৰেডি হৈ গ'ল। এতিয়া আমি তাক এটা এটাকৈ সজাম, চাওক আমি কেনেকৈ সজাই গৈছোঁ। চ' প্ৰথমতে মই এটা গ্লাছ লৈছোঁ, পুডিং গ্লাছ হয়। তো তাত মই প্ৰথমতে যিখিনি মই ৰাবৰি বনাইছিলোঁ ৰাবৰি দিছোঁ। ৰাবৰিখিনি দি ধুনীয়াকৈ মিলাই লৈছোঁ। 2টা কাপতে মই একেলগে কৰিছোঁ। তাৰপিছত সৰু সৰু বহুতবিলাক আমি বাতি সজালোঁ, সেইবিলাক আপোনালোকক দেখাই নাথাকোঁ বাৰু, কিন্তু এই দুটা আপোনালোকক কেনেকৈনো কৰিছোঁ মই আপোনালোকক অলপমান দেখাই দিলোঁ। তো তাৰপিছত এনেকৈ ভাত যিখিনি বনাইছিলোঁ মই ভাতৰ লেয়াৰটো দিলোঁ। তো এইখিনিও ধুনীয়াকৈ মিলাই ল'ম, ভাতৰ লেয়াৰখিনি দিওঁ। যদি আমাৰ বস্তুখিনি বনোৱা সঁচাই আপোনালোকৰ চাই ভাল লাগিছে, আমাক ছাবস্ক্ৰাইব কৰিব। যোনসকল বিশেষকৈ নতুন, যোনখিনি কৰিছেতো নালাগে কৰিবলৈ, যোনখিনি নতুন আজি চাইছে বা আজি চাব আপোনালোকে, তো আমাক ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে পিছৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তো এয়া মোৰ চাউলৰ লেয়াৰটো দিয়া হৈ গ'ল। এতিয়া ওপৰত একদম শেষৰ ওপৰত আমি যিটো ফিৰনি বনাইছিলোঁ সেই ফিৰনিখিনি দি দিম। তো এয়া চাওক আমাৰ কমপ্লিট হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, খাই কিন্তু বহুত সোৱাদ হৈছিলে। তো আপোনালোকে এবাৰ বনাই খাই চাওক, তেতিয়া গম পাব। তো আমি কৈছিলোঁ যে আমি 2টা খণ্ডত দেখাই শেষ কৰিম আপোনালোকক বস্তুখিনি, কিন্তু নোৱাৰিলোঁ। তো অহা পৰহিলৈ ছেম সময়ত 3rd পাৰ্টটোলৈ আকৌ আহি আছোঁ। আমাক চাবলৈ আপোনালোকে নাপাহৰিব। ফেচবুক আৰু ইনষ্টাগ্ৰামত যদি আমাক ফ'ল' কৰা নাই, আপোনালোকে প্লিজ ফ'ল' কৰি লওক, আৰু তাতেও আমাক লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।